জুইটো সম্ভৱত আমিতো তেতিয়া নাছিলো লাইনৰ পৰাই হোৱা বুলি মানে সন্দেহ হৈ আছে কেইটা দোকান ইতিমধ্যে ইয়াতে দোকান আছিল 8টা কি হল কিয় দোকান 8টা দোকান আছিল আপোনাৰ এটা আছিল বাইক মেকানিক তাৰ পিছত সেলুন আছিল এটা সাৰৰ দোকান আছিল 2টা ৰুম এটা পিলপিলিৰ গেৰেজ আছিল এটা আৰু আপোনাৰ এই পেন্ডেলৰ আছিল এটা আৰু ফাৰ্নিচাৰ বস্তুৰ দোকান আছিল 2টা আনুমানিক কিমান টকাৰ ক্ষতি হৈছে আনুমানিক হয়তো আমি ইমান নাজানিলেও তথাপি মোটামুটি 50-60 লাখ মান টাকাৰ হ'ব আর কি যেটা দোকান আছে গোটেইটা দোকান পুৰি গৈছে গোটেইটা দোকান মিলি 50-60 লাখ টাকা হ'ব আৰু ইয়াৰ ভিতৰত আপোনাৰ সাৰৰ দোকানটোৱে মানে সবতকে ডাঙৰ ইয়াৰে হয়তো 15-20 লাখ টাকা মান ইয়াৰে ক্ষতি হৈছে গোটেইখিনি দোকান পুৰি সাকার হৈছে গোটেইখিনি পুৰি চাই দোকান আমি মানে অলপ মানে দেৰি হল না মানুহকেইটা এতিয়া ঠাণ্ডাৰ বতৰৰ কাৰণে মানুহকেইটা ঘৰে ঘৰে গুচি গ'ল এইখিনি টাইমত জুই লাগিল পানী আহাতেও দেৰি হৈ গ'ল গোটেই পুৰি চাই হৈ গ'ল 8টা-9টা মান দোকান আছে প্ৰথম দোকানটো হল বাইক গ্যাৰেজ প্ৰথম বাইক গ্যাৰেজত জুই জ্বলিছে মানে আমি অনুমান কৰিছো মানে কাৰেণ্টৰ দ্বাৰা জুই জ্বলিছে আৰু এই জুইৰ ফলত আমাৰ ইয়াতে হাৰৰ দোকান আছিল সেলুন আছিল এখন ই ৰিক্সাৰ গ্যাৰেজ আছিল এখন আৰু ফাৰ্নিচাৰৰ দোকান আছে পেন্ডেলৰ দোকান এখন আছে আৰু বাঁহ-বেতৰ সা-সঁজুলিৰ দোকান এখন আছে এনেকৈ ধৰক মুঠ 8টা-9টা মান দোকান ইতিমধ্যে আমাৰ ভস্মীভূত হ'ল আৰু তাৰ পিছতে আমি লগে লগে অগ্নি নিৰ্বাপক বাহিনীক ফোন কৰাৰ লগে লগে আহি ইতিমধ্যে জুই নুমাবলৈ সক্ষম হৈছে